নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ মঞ্চত ভাৰতীয় জনতা পাৰ্টি, গণশক্তি, অসম গণ পৰিষদৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, বিষয়াসকল আৰু আমাৰ সন্মুখত গহপুৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা দলৰ বিভিন্ন দলত তাতে থকা দলীয় কাৰ্যকৰ্তাসকল, আই মাতৃসকল, আপোনাৰ সকলোলৈ আহি থকা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰাজনৈতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আজিৰ এই বিজয় সংকল্প সমাৰোহ আমাৰ সকলোৰে শ্ৰদ্ধা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, আমি যাক মামা হিচাপে অসমত পৰিচিত, অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত, তেখেত ইতিমধ্যে আমাৰ গহপুৰত কৰিছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আমাৰ সকলোৰে মাজত তেখেত আহিব। আৰু আমাৰ আগন্তুক যি লোকসভা নিৰ্বাচন অহা 19 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচনত আমাৰ ৰাজ্যৰ উদ্দেশ্যে তেখেতে আমাৰ প্ৰাৰ্থীৰ সপক্ষে আমাৰ ভোট প্ৰদান কৰি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আমাৰ মাজত এটা আহ্বান জনাব আহিছে। আজি সঁচাকে এই বিশাল যেতি আজি আমাৰ জাগা দিব নোৱাৰাকে আমাৰ ইমান বিশাল পেণ্ডেলত গহপুৰৰ বিভিন্ন অঞ্চলৰ পৰা যি ৰাইজ আহিছে, সঁচাকে দেখি আপ্লুত হৈছোঁ। ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলা কমিটিৰ তৰফৰ পৰা